এই ভিডিঅ'টো দিয়াত অকণমান দেৰি হ'ল, সেই বুলি আপোনালোকে ভিডিঅ'টো নোচোৱাকৈ একেবাৰে নাথাকিব, শেষলৈকে চাব কিন্তু। কিমান আৰু এনেকৈ বহি থাকি অলপমান বিচনাখনত দেখি যাই ফেলে আপিতো এবাৰ ফোনে কৰোঁ ৰ। হেল্ল'। মাইতে কি কৰছা? ভাত বনাই আছা? দে হয় দে বাচ্চা, এই গেলা গৰমত তোৰ অলপ কষ্ট হৈছে না বাচ্চা। দে এতিয়া নবনালেওতো উপায় নাই। দে হয় দে বাচ্চা, বনাবাই লাগব। জৱাই অফিচত গেছি। দে আছো দে। ভাত চাত খাইছো ৰ ৰাতিপুৱা। আছে দে, তাই কি কৰিব ৰাতিপুৱাই কাম বন কিন্তু কৰি ফেলে অফিচত খেদা শেষ হাপাতক অফিচত খেদালা, সিয়াৰ কম কিন্তু কোনোমতে কৰলা। আমাকো চাহ ভাত দিলাই দেচোন, নেদা বুলি নকওঁ। এতিয়া আৰু খাই লৈ ফেলে আৰু কোনোমতে কামখিনি কৰি এতিয়া আৰু মোবাইলৰ ওপৰত বহি লৈছি, কি কৰবি আৰু। কি কবি বাছা, মোৰ কথা একো মূল্যই নাই। আৰু সিৰ কথা কি কৰবি, অফিচৰ পৰা আহি ফেলে বাপাৰে চব্জি কি আছে, কি খাবি কি নাখাবি, মানে সেইগিলাহে কথা, আৰু বেলেগ কথা নাই। আৰু দে বাছা দে হ'ব দে এতিয়া দে ৰাখো দে। এইখিনি টাইমক লাগি ইতনলৈকে চাহ পানীৰ খবৰ নাই, ভাত খাবাৰে হ'ব এতিয়া। আপুনি কিতাপখিনি জোকাৰি আছে, মই যোৱাকালি জোকাৰিছোঁ নহয় কিতাপখিনি। লওক এয়া চাহ লওক, আৰু চাহকাপ দিওঁতে অকণমান দেৰি হ'ল দিয়ক মা আজি। এনে আপুনি এই কাপ চাহ 11মান বজাতে খাই বুলি জানো, কিন্তু ৰাতিপুৱা 4মান বজাতে উঠো যে, 4মান বজাতে উঠি মানে এইখিনি সময়ত অকণমান টোপনি ধৰে। গোটেই কাম বনখিনি কৰি আকৌ এতিয়া 12 বজাৰ লগে লগে ভাত বনাব লাগিবই, গতিকে অকণমান জিৰালো দিয়ক। লওক চাহকাপ। এইখন ঘৰত মোৰ কিবা কথাৰ মূল্য আছে জানো বোৱাৰী? আপুনি কিয় এনেকৈ কৈছে মা? মইচোন আপুনি বেয়া পোৱা কাম একোৱেই নকৰোঁ। বহাগৰ বিহুত ভাইটিয়ে বিহুৱান দিবলৈ আহোঁতে মোক নিবলৈ ওলাইছিল, আপুনি যাবলৈ নিদিলে, থাকিলোঁ। আৰু এতিয়া এই গেলা গৰমত এই চাদৰ মেখেলা সোপা পিন্ধি থাকোঁ কাৰণে মোক 2টা নাইটি আনি দিছিল, আৰু আপোনাৰ কথা মতে পিন্ধিব নিদিয়াৰ কাৰণে সেইকেইটাও নিপিন্ধিলোঁ। আৰু মই কি কৰিব লাগে কওকচোন? সন্ধিয়াই হ'ল, অলপ ফোনে কৰোঁ ৰ আপিটোক। হেল্ল'। মাই কি কৰছা? আছোঁ ৰ, এই চাহ তাহখিনি খালোঁ ৰ মাত্ৰ। যোৱা অফিচৰ পৰা আহিলে? কি হয় নেকি? দে বৰ ভাল হ'ল দে, বৰ ভাল হ'ল। যোৱাই যে এইখিনি চিন্তা কৰিছে তোৰ কাৰণে, এই মেক্সি নাইটি এইখিনি যে কিনি আনিলে, মই চিন্তা কৰিয়ে থাকোঁ। আপিতো এই গৰমত কমখিনি কষ্ট পায় না, এই চাদৰ মেখেলা পিন্ধি পিন্ধি এই গৰমত ভাত আঞ্জা বনোৱা, ঘৰৰ কাম বন কৰা, ধেমালি না, তোৰ কম কষ্ট হয় না। দে বাছা দে, হওক দে তোৰ ঘৰৰ মানুহখিনি যে তোক ইমান মৰম কৰে, হয় দে, সিও যে বাপাই বুজি পাইছে এখিনি। বাছা হওক দে বাছা। কি হয় নেকি? দে কেইদিনমান থকাকৈ আহিবি কিন্তু, মোৰ বৰ ভাল লাগছে বাছা, তই কেইদিনমান থাকাকৈ আহিবি কিন্তু। হয় নেকি? পৰহিলৈ আহিবি? দে দে, ৰাখি পূৰ্ণিমা আহি আছে নহয়, মই পাহৰিয়ে গৈছোঁ জানানে। দে বাছা হওক দে। জোঁৱাই আহিবনে? কিয় নাহে? হয় দেচোন, তাৰোতো ভনীয়েক আছে, জোঁৱাইৰো গতিকে সেইটো হয় দেচোন, তাৰো ভনীয়েককেইটা ৰাখি পিন্ধাব আহিব, একমাত্ৰ ভায়েক বুলি হয় দেচোন। দে হ'ব দে, নিব আহিলে হ'ব দে। দে ৰাখোঁ এতিয়া। দে বাছা দে। আপিটো যে আহিব কোনোমতে, বৰ ভাল লাগছে বাছা, আহিব সময়ে নাপায়। এই ঘৰৰ কামবিলাক কৰি ই অফিচৰ পৰা আহিব হৈছে ৰ বাপায়েও, ই অফিচৰ পৰা আহিলে কথাখিনি কওঁ, বোলে আৰু বইনাক আহিব যাতে আৰু 2 দিনমান থাকাকে কি যা যোগাৰ কৰে কৰা। আৰু এইবোৰ কওঁ ৰ বোৱাৰী, বোৱাৰী, অলপ ইফালে আছোন। মই মাতিছিলে? এই পাকঘৰত পাচলিখিনি কাটি আছিলোঁ। কওকচোন কিয় মাতিছিলে? বোৱাৰী, এটা বৰ ডাঙৰ কথা। বোৱাৰী, হেৰি কি বুলি কয়, পৰহিলৈ নন্দাৰে আহিব। এতিয়া কি যোগাৰ কৰা কৰ?
অঁ ৰাখি বন্ধন আহি আছে নহয়, সেইকাৰণে তাই দুদিনমান থাকাকে আহিব বুলি। বৰ ভাল কথা, ভণ্টি আহিলে ভালে হ'ব দিয়ক। মানে ৰাখি বন্ধন আহি আছে নহয়, অহাকালি মোক দাদাই নিব আহিব। সেই গতিকে মই যাম বুলি ভাবিছিলোঁ, চিন্তা কৰি আছিলোঁ যে এওঁ অফিচত গ'লেতো আপোনাৰ বহুত দিগদাৰ হৈ যাব, অকলে অকলে, আৰু ইমান আপোনাৰ এতিয়া কাম কৰা অভ্যাস নাই দিয়কচোন। গতিকে এতিয়া বহুতেই দিগদাৰ হৈ যাব, মই চিন্তা কৰি আছিলোঁ। গতিকে এতিয়া গতিকে ভণ্টি আহিব, বহুত ভাল হ'ব। ৰাতিপুৱা ককায়েকক খুৱাই বুৱাই তাই পঠিয়াব পাৰিব, নহয় জানো? বৰ ভাল হৈছে দিয়ক। এটা কথা, মই এই ৰাখি বন্ধনত গ'লেও আৰু দুদিনমান থাকিম বুলি ভাবিছোঁ, কাৰণ একেলগে আমাৰ গাঁৱত মাৰে পূজা হয় নহয় 5 দিনীয়াকৈ। গতিকে আমাৰ গাঁৱৰ, আমাৰ ওচৰ চুবুৰীয়াৰ সকলো বিয়া দিয়া ছোৱালীবিলাক ঘৰলৈ আহিব। গতিকে মোৰ মায়েও ৰখি থাকে দিয়কচোন। গতিকে ইমান দিনটো যোৱাই নাই, মই ভাবিছোঁ একেলগে ৰাখি বন্ধনৰ পিছত একেলগে পূজা খাইহে আহিম বুলি ভাবিছোঁ। মা, হ'বনে? কি ইমান দিনৰ মূৰত মোৰ ছোৱালীজনী আহিব, মাকৰ ঘৰত দুদিনমান থাকিব, আৰু তই মাৰে ঘৰত যাব ওলালি? তাইক ক'ত বনাই খুৱাবি, তাইক ক'ত আদৰ সন্মান কৰিবি, তাইক তইহে আৰু মায়েৰ ঘৰত যাব ওলালি? কি কথা ক'ব আহিছে বোৱাৰী গিলা? আপুনি কি কৈছে মা? আপুনি এজনী ছোৱালীৰ মাক হৈও নুবুজেনে? মোৰ মায়েতো ৰখি থাকে মোৰ বাবে, মইতো একমাত্ৰ ছোৱালী। গতিকে আপুনি এইবোৰ কথা নুবুজে নেকি মা? কওকচোন, মইতো ইমান দিন যোৱাই নাই, আৰু এতিয়া যাবলৈ ওলাইছোঁ, আৰু আপুনি অথচ এনেকৈ কৈছে। মা, আপুনিও এজনী ছোৱালীৰ মাক হৈ যে ইমানখিনি কথা নুবুজিও মই ভবা নাছিলোঁ মা। আৰু চাওকচোন, আপোনাক মই এটা কথা বুজাই দিওঁ, আমাৰ যে ভণ্টি আহিব, মানে আপোনাৰ ছোৱালী যে আহিব, আপোনাৰ ছোৱালীৰ মানে ধৰক আপোনাৰ ছোৱালীটো ননদ আছে, তাইওতো নিজৰ ককায়েকক ৰাখি পিন্ধিব আহিব। তাৰ স্বত্বেও আমাৰ ভণ্টি মানে মোৰ ননদ আহিবনে নাহে কওকচোন, ৰাখি পিন্ধাব একমাত্ৰ ভায়েকৰ কাৰণে। গতিকে মই যাব কিয় নালাগে কওকচোন মা? আপুনি এইখিনি কথাও উপলব্ধি কৰিব নোৱাৰিনে? আপুনি এগৰাকী নাৰী হৈ এগৰাকী নাৰীৰ মন নুবুজে মা? মই কি কওঁ, হ'ব দিয়ক, মই নাযাওঁ দিয়ক মা। বোৱাৰী, কথাটোচোন হয়েই, মই ইমান দূৰ ভবাই নাছিলোঁ বোৱাৰী। হয় দে, মই ভাবিছিলোঁ ছোৱালীজনী আহিব, তাই বনাই খুৱাবি, কিন্তু আগৰ এনে কথাটো বেলেগ। এনেতো তই কোনোদিনেতো তাই আহিলে ঘৰলৈ নাযাওঁ, কিন্তু এতিয়া তোৰোতো ভাইৰে আছে, এটা মৰমৰ ভাইৰে আছে, ৰাখি বন্ধন বুলি যাব লাগিব, হয় দেচোন। মই ভবাই নাছিলোঁ বোৱাৰী, মোক ক্ষমা কৰি দিবি বোৱাৰী। মই একেবাৰে ভবা নাছিলোঁ। তোৰ ককায়ে কোনদিনা আহিব পিছে? অহাকালিলৈ আহিব দে, তাক ফোন কৰি মাত, তই কালিলৈয়ে যাবি মাৰৰ ঘৰলৈ। মই কিবা কৰি এইখিনি মেনেজ কৰিম দে। আৰু তাইতো দুদিনমান থাকিবই, গতিকে তই অহালৈকে থাকিব দে। তই পাৰিলে অলপ সোনকালে আহিবলৈ চেষ্টা কৰিবি। মই কোৱা কথাখিনি ধৰি ৰাখিবি। মই ইমান কথা ভবাই নাছিলোঁ বোৱাৰী, মই এতিয়াহে উপলব্ধি কৰিলোঁ। মই মোৰ ছোৱালীজনী মোৰ ঘৰলৈ আহিব বুলি মই যেনেদৰে আশাৰে বাট চাই আছোঁ, তোৰ কাৰণেওতো তোৰ মায়েৰে চাই আছে মোৰ ছোৱালীজনী আহিব। গতিকে নিজৰ মাৰৰ ঘৰত এখন গাঁৱত এখন পূজা, মাৰে পূজা, গতিকে সকলোৰে ঘৰে ঘৰে যি জুয়ে আহিব। গতিকে তোৰ মায়েৰেও তেনেদৰে আশা কৰি থাকিব দেচোন। এটা কাম কৰিবি, ককায়েৰে কালি নিবলৈ মাতিবি, আৰু আমাৰ ইয়াক আনব পঠাম একেলগে, ময়ো যাম মাৰে পূজা চাবলৈ। হ'ব না বোৱাৰী? দে, হ'ব দে। মা, সঁচাকৈ মোৰ আজি মনটো বহুত ভাল লাগিছে। আপুনি যে এইখিনি কথা ইমান ধুনীয়াকৈ বুজি পালে, আৰু ময়ো যে এইখিনি কথা আপোনাক এনেদৰে উপলব্ধি কৰাব পাৰিছোঁ, তাৰ কাৰণে মই নিজকে ধন্য মানিছোঁ মা। মই আপোনাক কি বুলি যে ধন্যবাদ দিম। মই এতিয়া পেকিং কৰিবলৈ যাওঁনে মা? অহাকালি মোক ককাইদেউ নিব আহিব নহয় মা, যাওঁনে? আৰু আপুনি চিন্তা নকৰিব, ভণ্টি শহুৰেকৰ ঘৰলৈ নাযাওঁতে মই আহি উপস্থিত হ'ম। আৰু মই এটা কথা, আৰু এইটো কথা মই বাৰুকৈ উপলব্ধি কৰিছোঁ যে এইখন ঘৰৰ মই বোৱাৰী, আৰু এইখন ঘৰত মোক বহুত প্ৰয়োজন আছে। এইটো কথাও মই উপলব্ধি কৰোঁ মা। কিন্তু কি কৰিব, মাহঁতৰ ঘৰলৈও যাবলৈ মন যায় যে। বাৰু এতিয়া আহোঁ।